যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ওচৰত থকা বেল আইকনটো বজাই দিব। তুমি আহা মোক কিয় পাতিছা? কথা এটা আছে। তুমি একে কথা তাত গৈ পাতিলেহে হৈছে। এইটো তোৰে লাভ হ'ব হা। মোৰ লাভৰ কথা আছে, মই কি আছো? আহিলে নাহিলে নাই, মই তোক কিমান খাতিৰ কৰি থাকিব নোৱাৰো। যা। খাতিৰ নকৰিছে তেতিয়াহ'লে আজি গৈছো বাৰু। ঐ সেই পাছফালৰ ৰাস্তাটো দেখিছ নহয়, তই সাউতকে সেইফালে দিয়া, মই ফেলি গৈছো। আহ বা এইজনী বাদাম পুখুৰীজনী মোক লৈ ইমান অভিনাম কৰিছে। যোৱা নেকি? নেযাওঁ ৰ'ব। নহয় সেইটো যোৱাৰ কথা কোৱা নাই, ভনী যোৱাৰ কথা কৈছো। আচ্ছা, কি চাই আছা? এই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভাষণ এটা লাইভ টেলিকাষ্ট দি আছে, তাকে চাইছো। কি কথা কোৱা? নৰেন্দ্ৰ মোদীৰ ভাষণ পেপাৰত কিয় লাইভ টেলিকাষ্ট দিব? এবাৰ মানুহে পঢ়েহে। জানে যদি কিয় সুধিছে কি চাই আছো বুলি? মিষ্টেক হৈ গ'ল দিয়া। এই 10,000 টকাটোৰ শ্ৰাদ্ধ পাতোতে মিষ্টেক হোৱা নাছিল? হা দিয়া তুমি পঢ়া, মই ডিষ্টাৰ্ব নকৰো। ৰ'বচোন, মোৰ এই এৰিয়া এটা সোমাব 30,000 মান টকা। ফকতীয়াত কেনেকে উৰাম টিপছ এটা দিয়কচোন। এফালে আহক। অ শুন, খাইছা? কি বুলি মাতিছে? মোৰ বাদাম পুখুৰীজনী কি বাদাম পকুৰি? পুখুৰীটোৰ নিচিনা যে ফুলি ফুলি গৈ আছে। আছে ইমান যে আদৰ সাদৰকে মাতিছে, ভিতৰত মানে কিবা বজাৰ নাইকিয়া হৈছে। বজাৰ নহয়ো ল'ৰা, কালি মানে তোক সপোনত দেখিছিলো। মই কি আছো আজি সপোনত দেখিছা, আজি চাহ খাবলৈ মাতিছে। এনেকে মাজে মাজে সপোন দেখি থাকিবাচোন। চাহ খাবলৈ মাতিবলৈ? আচ্ছা, সপোনত আহি মই কি কৈছো হে? সপোনত তই আহি 1 লাখ টকাটোৰ কাৰণে যে মই 10,000 টকাটো দি দিলো, সেই কথাটো হেনো কেকে ছাৰক কৈ দিছা। হেই, সেইটো বোলে মই সপোনত কৈছো। সেইদিনাখন যে কেকে ছাৰ লগ পাইছো, এতিয়া মই কৈ মেলি আজৰি আৰু। দেহি হয়নে? সৰস্বতী মাই শপত। সেইকাৰণেতো সৰস্বতী মায়ে ৰাতিপুৱাতে আহি তোমাৰ কাৰণে ইমান গাল খোৱা বস্তু দি গৈছে ঘৰতে। এতিয়া নাখাও নেকি বহু? অকমান খোৱা, নহলে আকৌ সৰস্বতী মায়ে বেয়া পাব নহয়। পেট ভৰি গৈছে, দুপৰীয়া আহো। এতিয়া নামটো কৰা, ৰাতিলে একেবাৰে দগৰি। শেষাজ আছে আছে। এতিয়া লৈ আহা, মাৰি দিম আৰু। ৰবা দেই, মই লৈ আহিছো। জহনি যোৱা, নাও নোমোৱা, কেছ খোৱা। মোৰ সংসাৰ ভাঙিবলৈ আহিছ। কি হ'ল? মণিপুৰে মোক পিটিছে। কিয়? আপোনাক যে মই পইচা খবৰটো দি দিছো, সেইকাৰণে মোক কোৱা মাৰিছে। 10,000 পইচা কি হ'ল ভালকে ক। প্ৰথম গাখীৰ বিস্কুটে খুৱাই লৈছে, তাৰপিছত বাহনী কোব দিছে। গেছ হ'ব নহয় তোৰ এতিয়া। কিয় চা? গাখীৰৰ লগত বাহনীৰ কোবটো নেযায়তো। চেছ কৰি দিছে ককাইত ভনীয়েক দুইটা। সেইকাৰণেতো মই আপোনাৰ লগাইছো। ভাল কৰিছ, তই চাই থাক ইহঁত দুটাক মই কি কৰিম। মোৰ তেজৰ ঘটনাৰ পইচা উৰাইছে তো। কি কৰিব চা? একো নকৰ। একো নকৰিছে বা, এইডাল কমডাল শাস্তি দিছে। কথাটো ভাল নহ'ল নেকি? কিবা কথাটো পাহৰাই নাই। হয় নেকি? এতিয়া সেই মোহনক কৈ থকা শুনি আহিছো, আমাৰ দুইটাক বোলে সোধাই নাৰে, তেজৰ ধন হেনো বৰবাদ কৰি দিছো। তাকেইতো মিছা মিছি এইবোৰ পাঙত সোমালো বুজিছ। পইচা মেল চাগে, আকৌ ক'ৰবাত পইচা দিব লগা আছে। আপুনি ওলালে, মই তামোল কটাই নাই। ৰ'ব চাওঁ, অকমান চাওঁ। ভৰি চাই আছে, চকুত চাওক। যোৱাই চেণ্ডেল পিন্ধিয়ে যে ডিউটিত যাব ওলালা। খুলি ঘপককে কোবাই দিবলৈ ভাল।
নাই তোমাক কোৱা নাই চোৱাই বাহ যেনেকুৱাকে বাঘেশ্বৰা দি চোৱালে ভয়ে খাই গৈছিলো মানুহ কিয় খু খুকে মাৰিছে সেইবুলি এনেকে তই বতাহ মাৰি উৰাই দিব লাগে নেকি চব তিতাই পেলাইছে ফাইলখিনি কি হ'ল ইয়াৰ পৰা এইখিনি কথা কৈছে তই থ মই সহায় কৰি আছো একো সহায় কৰিব নালাগে মই পাৰিম যা তোৰ কামত যা এনে কেতিয়া আছে কি সেইখন কিখন বিয়াখন কাৰ বিয়া নেহা আপোনাৰ সেইজনী আহিব জানো নেহা আৰু মোৰ বিয়া অঁ তই এনে খালী পেটত কেতিয়াবা চৰ খাই পাইছ নে আজিকালি একে ভাল কথা ক'লেও চৰ মাৰিছে নহয় তই নেহাৰ মোৰ এইটো ভাল কথা কৈছ কথাই কৈছো সেইজনী আহিব জানো নহয় তই এইটো কথা উলিয়াই আছ নে কি বাহিৰত যে শুনিছো সেইকাৰণে কৈছো সেইজনী আপোনালৈ আহিব জানো এইটো তেল বাঢ়ি